নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া যিহেতু ভাদ মাহ, আজি দেওবাৰো, সেইকাৰণে মই যাবলৈ ওলাইছোঁ মোৰ গাঁৱৰে নামঘৰলৈ। এয়া মোৰ লগত যাবলৈ ওলাইছে মোৰ বা আৰু মোৰ লগৰী এজনী। এয়া আমাৰ গাঁৱৰ নামঘৰ ভাগ। আহক আমি এতিয়া ভিতৰলৈ যাওঁ। ভাদ মাহৰ দিনৰ আবেলি সময়খিনিত আমাৰ গোপিনীসকলে মিলি কীৰ্তন পাঠ কৰে। এয়া কীৰ্তন পাঠ কৰি আছে। এয়া পাঠৰ সামৰণি সেৱা। এই কণমানিজনীলৈ চাওকচোন, তাইও লগতে সেৱা কৰিছে। ভাদ মাহৰ এই দিনকেইটা সন্ধিয়া সময়খিনিত পুৰুষো নাম প্ৰসংগ কৰে। আজি আকৌ আমাৰ ঘৰৰ পৰা শৰাই এভাগো আগবঢ়াইছিলোঁ, সেইবাবে ৰাতিও আহিব লগা হ'ল। এয়া নাম প্ৰসংগ। গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ নাম প্ৰসংগ কৰে। কিমান যে সুন্দৰ এই পৰিৱেশটো। নামৰ শেষত এয়া ভাগৱত পাঠ। নাম পাঠৰ শেষত এয়া প্ৰসাদ বিতৰণ। আৰু আজিলৈ মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।